কি খাই পাহৰো কি খাই পাহৰো কি খাই পাহৰো তোমাৰ মৰমৰ সেইগৰাকীয়ে কিন্তু কথাটো কৈ দিয়া নাই তই ক'লে হ'ব নেকি জহনী মোৱা তই মই তেতিয়া আই লগত বৰ ঘৰত ঢেকি দি আছিলোঁ শুনো নেকি ঢেকি মাতত মানুহৰ মাত শুনে নেকি এইদৰে কিন্তু উত্তৰটো দিয়া নাই উত্তৰটো আৰু ভাল কৰি দিছে মই যদি গায়ক হ'লহেঁতেন খুব ভাল লাগিলে আপোনালোকৰ তথাপিও চেষ্টা কৰিছোঁ ও দেহা বৰে ঘৰৰ মুধতে ও দেহা ঢেকি মই আছিলোঁ ও দেহা ঢেকিৰে না মাততে ও দেহা তোমাৰ মাত নুশুনিলোঁ কি যে কৰোঁ কতে মৰো কি খাই পাহৰো কি খাই পাহৰো কি খাই পাহৰো তোমাৰ ইমান সুন্দৰ সাহিত্য আৰু এজনে মনৰ বেজাৰতে ঘূৰি ফুৰিছে মাহীকে সুধিছে তই বিয়া এখন কেতিয়া পাত পেহীকে সুধিছে লগৰ সমনীয়া সুধিছে বিহু গীততে তেওঁ মনৰ ভাৱখিনি এনেকৈও কয় বিহুটো ইমান চহকী আচলতে দিনত চলাই ফুৰো চিন্তা নাও এখনি ৰাতি চলাই ফুৰো ভাৱনা নাও এখনি আৰু নাও এখনি আছে জীৱন কাহিনী এখনি নাও চলালে ওলাই চকু পানী শিক্ষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি আৰু মৰাণবাসী ৰাইজে অতি সুন্দৰকৈ এদিনীয়া যি মুকলি বিহু আয়োজন কৰিছে ইয়াক লৈ মই গৌৰৱান্বিত আৰু খুব সুন্দৰ এটা প্ৰয়াসক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু প্ৰথম বাৰ্ষিক অনুষ্ঠানটো অতি সুন্দৰ হৈছে ইয়াত আমাৰ একালৰ সতীৰ্থ যদুনাথ পুৰী আমাৰ ৰাণা বৰুৱাকে প্ৰমুখ লোকসকল আছে আমাৰ বিশ্বলাহন আছে আটাইয়ে মিলি কি সুন্দৰ এটা অনুষ্ঠানৰ আয়োজন কৰিলে ই এটা ইংগিত দিয়ে যে ভৱিষ্যতৰ দিনত অসম ভূমিত বসবাস কৰা প্ৰতিগৰাকী লোকে এই কুলিজনীকে সাক্ষী কৰি একেলগে থাকিম বোলা প্ৰয়াসটো কিন্তু অতি প্ৰকট হৈছে ইয়াৰ পৰা আমি আশা কৰিব পাৰোঁ অসম মুলুকত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী কিন্তু এতিয়া এক হ'ল আৰু একবিংশ শতিকাক সন্মান জনাই ছাত্ৰ মুক্তি আৰু শিক্ষক মুক্তি সংগ্ৰামে যি প্ৰয়াস কৰিছে প্ৰয়াসক আদৰণি জনাইছোঁ আৰু চিৰদিন চিৰকাল বিহু থাকিব কুলিজনী থাকিব আমাৰ পথাৰ থাকিব আৰু স্বাভিমানী অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে একতাৰ দোলেৰে বান্ধ খাব বুলি আশা ৰাখিয়ে আজি এই পবিত্ৰ দিনটোক মই স্বাগতম জনাইছোঁ এতিয়া পথাৰবোৰ আমি ইতিমধ্যে অলপ ত্যাগ কৰিছোঁ আৰু এইবাৰ প্ৰয়াস কৰিছোঁ যে আমাৰ টিংখাং সমষ্টি 20খন পথাৰত এইবাৰ আমি হাউৰি আয়োজন কৰিম আৰু হাউৰি আয়োজন কৰাৰ মূল আদৰ্শ হৈছে যে আমাৰ ইতিমধ্যে আমাৰ মাজৰ পৰা গুচি যোৱা ৰাজীৱ শদিয়াৰ পবিত্ৰ স্মৃতিত আমি 20খন পথাৰত আমি খেতি পথাৰত আমি নামিম আৰু আপোনালোককো আহ্বান জনাইছোঁ উক্ত দিনকেইটা যাতে শাওনৰ পথাৰত আপোনালোকক দেখা পাম আৰু দেখিলে গম পাম যে আপোনালোকক যদি দেখা পাওঁ তেতিয়া গম পাম যে জাতিটো কেতিয়াও নিঃশেষ নহয় এটা সবল আৰু প্ৰতাপী আৰু স্বাভিমানী জাতিলৈ পৰ্যবেক্ষিত হ'ব